আমি আছো এতিয়া ৰংঘৰ আৰু কাৰেংঘৰ একদম কিনাৰৰ ফালে শিৱসাগৰ মানে আমাৰ এই জেগাডোখৰ বৰ সুন্দৰ হোৱা নাই। প্ৰকৃতিটো সুন্দৰ হ'ব লাগে, কিন্তু আমাৰ এই সুন্দৰ পৰিৱেশটো সুন্দৰ নহয়। আমি ইয়াত দেখিছোঁ যে বহুত জাবৰ জোথৰ পেলাই থোৱা আছে। ইয়াত একদম পূৰা অৱস্থা নাইকিয়া কৰি থৈছে। এইপিনে আপোনালোকে চাব পাৰে। এইবোৰ দেখিলে চাগে আপোনালোকে যে ইমান লেতেৰা হৈ আছে পৰিৱেশ। গাড়ীৰ পৰা ওলাবলৈ মন নাযায়, সেইকাৰণে গাড়ীৰ ভিতৰতে সোমাই আছোঁ। এতিয়া অলপ দেৰি পিছত আমি মানে ৰংঘৰ কাৰেংঘৰৰ ভিতৰত সোমাম আৰু ভালদৰে চাই যাম বস্তুবোৰ। তাৰপিছত সেইটো ভিডিঅ' দেখাম আৰু আপোনাক। আমাৰ যিটো এতিয়া তলাতল ঘৰৰ পৰা ভালদৰে চাই থৈ আহিলোঁ, ভোজ ভাতো কৰিলোঁ, কিন্তু এটাই বেয়া লাগিল যে কি এই যি পৰিৱেশ, এই পৰিৱেশটো গোটেই বেয়া, লেতেৰা, একদম গোটেই চাফা নহয় অৱশ্যে। সেইদিনাখন দেখিছে তলাতল ঘৰৰ দৃশ্য। এইপিনে তলাতল ঘৰ সকলোৱে খাই আছে। এইপিনে তলাতল ঘৰটো মস্তিকৈ ভোজ কৰি আছে। এইপিনে এইডোখৰ পুনৰবাৰ তলাতল ঘৰ, তাৰপিছত তলাতল ঘৰ আৰু বহুত কিবা কিবি। এখন আমাৰ গাড়ীখন এই তলাতল ঘৰৰ লগতে আৰু এইপিনে ভোজ ভাত চলি আছে। এইপিনে যোনখন গেট আছে আপোনালোকে দেখিছে হ'বাই, সেই গেটখনৰ পৰা আমি অৱশ্যে যাম। এইপিনে গেটখনৰ পৰা আমি গৈ আছিলোঁ মানে। তাৰপিছত এইপিনে ওপৰত দেখিছে তলাতল ঘৰ আমি ভালদৰে চালোঁ। তাত মনোৰম দৃশ্যসমূহ আৰু তাৰ যি আকৃতি, মানে যি বস্তুৰ পৰা বনাই আছে, যেনেকৈ যে হাতীৰ খোলা, মানে হাতীৰহে ওলাইছে এইটো শামুকৰ খোলা, তাৰপিছত কণী, হাঁহৰ কণী, তাৰপিছত আৰু বিভিন্ন ধৰণৰ পদাৰ্থৰ পৰা মিশ্ৰিত হৈ পিনে সেই মানে ইটাবোৰৰ মাজত খপুৱাই পিনাই আমাৰ মানে হেৰিবোৰ বনোৱা হৈছিল। কি ঘূৰাই দিব লাগে আকৌ ৰখাই